নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আছামিজ গ্ল'বেল ইনফো নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই আজি লৈছোঁ আপোনালোকৰ মাজলৈ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ BA BSc BCom যে ৰিজাল্ট কেনেদৰে নিজৰ এণ্ড্ৰইড মোবাইলেৰে চাব পাৰি তাৰ সম্পূৰ্ণ ভিডিঅ'। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। প্ৰথমে আপুনি ক্ৰম ব্ৰাউজাৰ যাব লাগিব। ক্ৰম ব্ৰাউজাৰ বা গুগলত গ'লেই হ'ল। প্ৰথম ক্ৰম ব্ৰাউজাৰ যাব, তাৰপিছত তাত ক্লিক কৰিব GUPortal.in চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ দেখিবলৈ পাব। স্ক্ৰল ডাউন কৰি আহি থাকিব। স্ক্ৰল ডাউন কৰাৰ পিছত তলত আপোনাৰ লিখা আছে ৰিজাল্ট ৰিজাল্ট নিউ বুলি লিখা আছে। এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপোনাৰ চিলেক্ট কোৰ্চ, ইয়াত আপুনি আণ্ডাৰ গ্ৰেজুৱেট ক্লিক কৰি দিব আৰু তলত চিলেক্ট ফেকাল্টি বুলি আছে। এইটো আপোনাৰ ষ্ট্ৰীমটো কি হয়, যদি BA যদি আৰ্টছৰ হয় আৰ্টছ, যদি কমাৰ্চৰ হয় কমাৰ্চ, যি হয় দিলেই হ'ল। গতিকে যদি আৰ্টছৰ হয় আৰ্টছ ক্লিক কৰি দিব। ঠিক আছে। ক্লিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব। BA জেনেৰেল 5th চেমিষ্টাৰ ৰিজাল্ট আৰু BA মেজৰ 5th চেমিষ্টাৰ ৰিজাল্ট। মেজৰতে ক্লিক কৰিলোঁ। BA 5th চেমিষ্টাৰ মেজৰ ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন আহিব আৰু ইয়াত টাইপ কৰি দিব ইয়াত ৰোল নং, তাৰপিছত ইয়াত কেপচাৰটো 3+4 কিমান হ'ব 7 বহুৱাৰ পিছত গেট ৰিজাল্ট মাৰি দিব। আপুনি পাই যাব আপোনাৰ ৰিজাল্ট। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। যিসকলে এই ৰিজাল্ট চাব পৰা নাই তেওঁলোকে যাতে এই ৰিজাল্টটো নিজৰ এণ্ড্ৰইড মোবাইলেৰে চাব পাৰে। ধন্যবাদ।